নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাহিৰত বহি আছোঁ যে ৰ'দত একদম চকু মেলে নে খাইছে। চাওকচোন আকাশ একেবাৰে ফৰকাল, পুৰা ৰ'দ দি আছে। গুড মৰ্ণিং কৈ দিয়া। Good morning, guys. কৈ দিয়া, তুমি কোৱা। কৈ দিয়া। Guys, তোমাৰ কি হ'ল? তোমাৰ কি হ'ল? কোনটো? হয়তো এই থাকিলে দিয়া, লগাই দিম দিয়া। এইটো এনেতে চলিছে নাই? Bye, guys. বেটেৰী নাই নি ইয়াত? বেটেৰী নাই, বেটেৰী লগাই দিব পাৰে দেই। এইটো কি খাইছা? মোক দিয়া দিয়া। মই খাই তুমি খোৱা খোৱা। মই নাখাওঁ, তুমি খোৱা। মই খালোঁ, এইটো মই খাইছোঁ, সেইটো তুমি খোৱা। খোৱা। তুমি ক'ত সোমালা? বা আকৌ হেল্ল' গাইছ ন। ভণ্টিয়ে কৈ দিয়া। ভণ্টি কোৱা। ভণ্টি ক'লে মুখৰ পৰা বস্তু ওলাই পৰিব ন। গৈছে ৰ'বা, গৈছে। সেইটো থোৱা, সেইটো থৈ দিয়া। এনাই খাব, থৈ দিয়া। এনাই খাব, থৈ দিয়া। মোক দিয়া। কান্দিছে কেনে? চাহ খাব নাপায়, চিঞৰ দেখে। বা ৰঙা চাহ খাব নাপায়, যিটো বাক্স মাৰিছে। খাইছা? কি খাইছা? কি খাইছা? গুড মৰ্ণিং। আজি হৈছে 28 তাৰিখ শনিবাৰ আৰু আজি হৈছে লক্ষী পূজা। গতিকে কাম কেইটামান আছে। পূজা বুলি নহয় আৰু ঘৰ সৰা, ঘৰ মোচা সেইখিনিতো সদায় থাকে কাম। এতিয়াও সেইখিনিয়ে আছে, তাকে কৰোঁ বুলি ভাবিছোঁ। আৰু কালি ভিডিঅ'টো আধা কৰা হ'ল, গতিকে আজি ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ বুলি ভাবিছোঁ। সেয়ে এতিয়া আৰম্ভ কৰিছোঁ আৰু দিনটোনো কি কৰোঁ আপোনালোকেও চাই থাকিব। ঘৰত মানে বাইদেউহঁত আছে আৰু বাইদেউ থাকিলে মানে পোৱালি দুজনী আছে যে, তাহাঁতৰ লগত আৰু যিমানে চাফা কৰিম আকৌ লেতেৰা কৰিব, যিমান চাফা কৰিম আকৌ লেতেৰা কৰিব। সেইকাৰণেতো বৰ বিশেষ চাফা কৰি লাভেই নাই। সেইকাৰণে ঘৰটো সাৰি এতিয়া মুচি লওঁ। তাকে মই সেই ঘৰ সাৰোঁ মুচোঁ বুলি তাহাঁতকো বাহিৰত থাকিব দিছোঁ। বেছি সময় নাথাকে, আহিবই আকৌ ঝাৰু আগত আহি সোমাই দিবহি। সেইটো কাৰণে তাহাঁতি যিমান সময় বাহিৰত আছে, মই তেতিয়ালৈকে পুটুককৈ ঘৰটো সাৰিও মুচি লওঁ। আহি গ'ল। কোনটো পোক? পোক ওলাইছে। এই দুটা আহি গ'ল আমাৰ। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। তোমাৰ হাতখন কি হ'ল? চাওঁ চাওঁ। এইবোৰ কি লাগিলো? মুখে চুখে গোটেইজনী। আকৌ লুকাই দিয়া, আকৌ লুকাই দিয়া। নাই নাই, ভণ্টি ক'ত? দনি ভণ্টি ক'ত? দনি দনি। ফুটটো দিয়া, মোক দিয়া, মোক দিয়া। সেইটো গ'ল, ক'ত গ'ল? ক'ত পৰিলে? ক'ত পৰিলে? বিচাৰা বিচাৰা বিচাৰা, ক'ত 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 ক'ত? নাই।
গা ধুলা মোৰটো এইটো দেখাই দিওঁ এইখিনি কৰিলে এবিচিডি ওলাব আৰু এইখিনি কৰিলে ওৱান টু ওলাব সেইটো থোৱা বহা ইয়াত বহা ইয়াত বহাচোন আহি ব'লা বহা তুমি বহা মই ফোনিয়াই দিম বহা কোনটি ল'বা দিয়া মই ফোনিয়াই দিছোঁ বহা চব নকৰে নহয় চাওঁ এতিয়া কিমান ধুনীয়া দেখাইছে চাওঁ ওপৰলে এইফালে ইধৰ দেখো লড়কি ইয়া বাহ বহুত ধুনীয়া লাগিছে দেই কি হ'ল নুহুমাইছে চাওঁ বোলে খতম ঘৰ চাফা কৰা হ'ল এতিয়া ভাবিছোঁ মুখখন চাফা কৰোঁ এইটো দেখিছে নাকৰ অৱস্থাটো চিকুটি নাকটো একেবাৰে দূৰৰ পৰা তিলকৈ জিলিকি থাকে ক'লা দাগটো সেইকাৰণে ভাবিছোঁ কিবা এটা লগাওঁ কি লগাওঁনো তাকে চাওঁগৈ এতিয়া কি আছে লগাবলৈ কিন্তু দাগটো কি লগালে জানো যাব মানে নেযায় নহয় মই যিমানহে চিকুটো অকণমান ছালটো ধৰেহে আকৌ চিকুটি এৰাই দিওঁ সেইটো কাৰণে দাগটো বেছি বাঢ়ি গৈ আছে তাকে কি লগাম বিচাৰি থাকোঁতে এয়া কি পালোঁ চাওক পকা অমিতা এতিয়া অকণমান খামো অকণমান লগামো আমি নাই খাব আমি অমিতা খাবো ন প্লেটখন আছে ন এইটো দেৰিয়ে গৈছিলে থওঁতে হেল্ল' ফ্ৰেণ্ড বুলি এবাৰেই কয় দেখিছে আপোনালোকে মই জুচ খাই আছোঁ অঁ এইটো মেংগো জুচ খাই আছোঁ এয়া চব মাখি অমিতা কাটি আছে আপোনালোকে দেখি পাইছেই চাগে বেলেগ দেই দেখিছে কেনেকৈ অমিতা কাটি আছে আমৰ নিচিনা যেনেকৈ আম কাটি সেইখিনি অমিতা কাটি আছে অমিতা আমি কেনেকৈ কাটিব অমিতা বেলেগ কাটি নি অমিতা কটা ডিজাইন আম কটা ডিজাইন চেমে হয় ভুল হৈছিলে অমিতা আম কটা অমিতাটো থওঁতে এয়া গজালি ওলাই গ'লগৈ গুটি লগাই আহিলোঁ অমিতা এইফালে কাণৰ প্ৰব্লেম এইটো দেখিছেনে চিকুটি পকি গ'ল কাণখন এতিয়া এই টেঙা কাঁইট এটা কাটি সোমোৱাই ৰাখিছোঁ নহ'লে আকৌ বন্ধ হৈ যাব যে সেয়া পোৱালিজনী আছে যে বস্তু দেখিছে নাই চব এনেকৈ ওপৰত উঠাই থৈছোঁ নহ'লে চব টানি পেলাই থাকে এতিয়া মুখখন শুকোৱালৈকে অলপ সময় ৰৈ আৰু গাটো ধুমগৈ অলপ দেৰি শুই এতিয়াহে সাৰ পাইছোঁ গাটো ধুই ভাতকেইটা খোৱাৰ লগে লগে আৰু ৰৈ থাকিব নোৱাৰি অকণমান টোপনি নামাৰিলে ভালেই নালাগে সেই অকণমান দেৰি শুই ল'লোঁ শুই এতিয়া সাৰ পাইছোঁ উঠিলৈ বহিছোঁ সন্ধিয়া হৈয়ে থাকিলে ঠাণ্ডা দিন যে ইমান সোনকালে গধূলি হয় দেই ভাতকেইটা খাই শুই দিলে উঠাৰ লগে লগে আন্ধাৰি এতিয়া সেই তেনেকুৱাই হ'ল সময় কিমান হৈছে 3:45 হৈছেহে আন্ধাৰ হ'লেই শুই উঠিয়ে বাৰান্দাত বহি এই পৰিৱেশটো চাই বৰ ভাল লাগে চাৰিওফালে সেউজীয়া এনি টাইম মোবাইল চাই থকাৰ পাছত এইখিনি চাই দিলে চকুটোৱে বহুত ৰেহাই পায় সেইকাৰণে মোবাইল চোৱা বেছি হ'লে মই আহি বাৰান্দাত অলপ দেৰি বহি এইফালে চাই দিওঁ সেউজীয়াখিনি কি হ'ল হা সেইটো তুমি ধৰিবা যোৱা আজি হয় লক্ষী পূজা এইবোৰ এই তলত ফুল আছে এইখিনি ফুল বেছিকৈ নেপালোঁ পৰি গ'ল তলত সেইটো কাৰণে এইখিনি পাত লৈছে দেখিছে আপোনালোকে অঁ এতিয়া ভণ্টিক দিব পাত বাই দিয়াচোন আহা বাদ দি দিয়া ভণ্টিক এডাল দীঘলকৈ ছিঙি দিয়াচোন কি দিলে কি পালা মোক নালাগে মোক দিয়া ভণ্টিক দিয়া এনেকৈ দীঘলকৈ ঠাৰি এডাল ছিঙি দিয়া সেই তেনে পাত থকা এডাল দিয়া অঁ দিব কৈছে অঁ ভালকৈ ছিঙা অঁ দিয়া বা কি পালা এইটো
যা কৈ দিয়া যা কৈ দিয়া যা যা কৈ দিয়া কৈছা নে যা কৈছা মাতি দিয়াচোন কৈ দিয়া তোমাক ছিঙি দিছে ভণ্টি থ'বলৈ দিয়া আৰু এটা ছিঙি দিয়া দি দিয়া বাক দি দিয়া পৰিবা 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 দেই লাহেকৈ হৈ গ'ল দি দিয়া দিয়া দিছা আৰু আছে দিয়া দিয়া মোক দিয়া বনোৱা এইফালে চোৱাচোন ভণ্টি নিধি তুমি কি কৈছানো তুমি কি কৈছানো বনোৱা আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই কৈ দিয়া বাই ফ্ৰেণ্ড এতিয়া মই বনাইছোঁ পাতবা ফুল বাই কৈ দিয়া বনাইছোঁ এতিয়া বাই কৈ দিয়া সেইটো কাৰণে এতিয়া মই বনাইছোঁ গাইছ দাদা কৈ দিয়া কি হ'ল কি পৰিলে ৰ'বা 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 পৰিবা এইটো লোৱা লোৱা বাই বাই কৈ দিয়া এইটো ঠিক আছে তেন্তে আজিলৈ আহিছোঁ দেই এইবোৰ কামত লাগি গ'ল নহ'লে আহিছোঁ বাই বাই